হয় বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ মাজলৈ এটা পাইপিং কলাৰ শ্বেয়াৰ কৰিছোঁ। এটা কলাৰত অতি সহজে কেনেকৈ পাইপিং লগোৱা হয় চাওঁ আহক। হয় বন্ধুসকল, পাইপিং কলাৰ বনাবলৈ হ'লে প্ৰথমতেই আমি যি কৰিব লাগিব সেয়া হ'ল পাইপিংটো কিমানখিনি মোটা হ'ব সেয়া এক মেজাৰমেণ্ট কৰি ল'ব লাগিব। মোৰ ভাজত মই ইয়াত এক সুত পৰিমাণ মোটা পাইপিঙৰ কাৰণে মেজাৰমেণ্ট কলাৰৰ তিনিও ছাইডত সৰু সৰুকৈ দি ল'লোঁ, পাইপিংটো সমান বৰাবৰ হ'বৰ কাৰণে। এতিয়া আমি পাইপিঙৰ কাৰণে কাপোৰ লগাম। পাইপিঙৰ বাবে কাপোৰটো জইন কৰিম। জইন কৰাৰ সময়ত মেচিনৰ যিটো চাপ, সেই চাপৰ মেজাৰমেণ্ট মিলাই একে সমানে চিলাইটো আনিব লাগিব। দুয়ো ছাইড সমান হ'ব লাগিব। বাঢ়ি থকা কাপোৰখিনি আমি সমান সমান কৰি কাটি দিম। এতিয়া দুই ছাইড আমি পাইপিঙৰ কাৰণে কাপোৰ লগাই দিলোঁ। এতিয়া ওপৰৰ ছাইডটোত আমি কাপোৰ লগাম। ওপৰৰ ছাইডটোত আমি কাপোৰটো ঠিক মেজাৰমেণ্ট মিলাই ছাইডৰ যিখিনি মোটা আমি আঁচ দিছিলোঁ, ঠিক সেইখিনিৰ মিলতে আমি চিলাইটো মাৰিব লাগিব। আমি লগাই দিলোঁ। আমি কলাৰৰ তিনিও ছাইড এনেদৰে কাপোৰটো লগাই নখুন দি ভালদৰে কাপোৰটো বহাই দিম, নহয়তো আমি ইস্ত্ৰি কৰি বহাই দিম। বাঢ়ি থকা কাপোৰখিনি এতিয়া আমি ধুনীয়াকৈ কাটি দিম। কলাৰৰ সমানে কৰি ভিতৰৰ এই কাপোৰবিলাক আমি কাটি পেলাই দিম। ভালদৰে নখুন মাৰি নহয়তো ইস্ত্ৰি কৰি কাপোৰখিনি যিমান ধুনীয়াকৈ বহাই ল'ব পাৰে ইমানেই পাইপিংটো ধুনীয়া হ'ব। এতিয়া আমি কাপোৰটো তলত দি কলাৰ যেনেকৈ চিলোৱা হয় সেইদৰে আমি চিলাম। চিলোৱাৰ সময়ত তলৰ কাপোৰবিলাক টানি টানি ধুনীয়াকৈ হেৰি কৰি দিম। চুকটো উঠাবৰ কাৰণে আমি চুকত সূতা ব্যৱহাৰ কৰিম। সিঙ্গেল সূতা নহয়, ইয়াত চুক উঠাবৰ কাৰণে ডবল সূতা দিব লাগিব। তাই আমি ডবল সূতা দি আছোঁ।
সেইটো চুকৰ নিচিনা এইটো চুকতো আমি সূতা ব্যৱহাৰ কৰিম। একে সমানে একে মেজাৰমেণ্ট মিলাই খুব ধুনীয়াভাৱে এই কামটো কৰিব লাগিব। বাঢ়ি থকা কাপোৰখিনি সমান সমান কৰি ধুনীয়াকৈ এক চাপ কাপোৰ ৰাখি কাটিং কৰি দিম। ভিতৰত যাতে কলাৰটো সোমাই এই কাপোৰটো টান নাখায় কাৰণে কাটি দিম। কলাৰটো ধুনীয়াকৈ এতিয়া উল্টাই দিম। চুকবিলাক উঠোৱাৰ সময়ত সূতাটোত ধৰি আস্তেকৈ টানি ধুনীয়াকৈ চুকটো উঠাই দিম। ঠিক এইদৰেই চুকবিলাক উঠাব লাগিব, কলাৰটো দেখাত ধুনীয়া হ'ব। এতিয়া পাইপিংটোৰ একেবাৰে গুৰিয়ে সমানে সমানে চিলাব লাগিব, যাতে বগা কাপোৰটোৰ ওপৰত চিলাইটো নপৰে, যিহেতু আমি ক'লা সূতাৰে চিলাই আছোঁ। পাইপিঙৰ একেবাৰে কিনাৰে চিলাইটো যাব, কিন্তু পাইপিঙৰ ওপৰত চিলাইটো নাযাব। লাহে লাহেকৈ চিলালে বস্তুটো ধুনীয়া হ'ব, গতিকে লাহে লাহে কৰিব লাগিব। আমাৰ চিলনি হৈ গ'ল কলাৰটো। বাঢ়ি থকা কাপোৰখিনি আমি ধুনীয়াকৈ কাটিং কৰি দিম। এইটো আমাৰ পাইপিং লগোৱা কলাৰটো ইতিমধ্যে হৈ গ'ল। তো প্ৰথমতে দেখাত ধুনীয়া হৈছে। এতিয়া আমি কলাৰৰ যিটো বেন নেক বুলি কয়, এইটোক ফিটিং কৰিম। নেকটো প্ৰথমতে আমি এটা চাইড এক চাপ চিলাই দি ল'ম। বেনৰ এই ভিতৰত সোমোৱা এই কাপোৰবিলাক ধুনীয়াকৈ ছাটি দিম। এতিয়া বেক পাৰ্টৰ লগত আমি কলাৰৰ মিডিল কৰি ঠিক মিডিলত ধুনীয়াকৈ তিনিওটাৰ মিডিল আমি একলগত সমানে সমানে বহাম। এনেদৰে সমান কৰি বহাই একে মিলত একে সমানত তিনিওটা কাপোৰ একলগত ধৰি ধুনীয়াকৈ চিলাব লাগিব। এইটো আমাৰ এটা সাইড হৈ গ'ল। সেইটো সাইডৰ নিচিনা এইটো সাইডো আমি একে মিলতে চিলাম।
এইখিনি নাখুনেৰে ভালদৰে বহাই দিম। ওপৰত এক চাপ এটা চিলাই কৰিম। এতিয়া যিখিনি আমাৰ শাৰ্টৰ বডিৰ লগত চিলাইৰ বাবে কাপোৰ লাগিব, সেইখিনি কাপোৰ ৰাখি বাকীখিনি আমি ধুনীয়াকৈ ছাটি পেলাই দিম। এইটো আমাৰ হৈ গ'ল। এতিয়া পইণ্টবিলাক আমি সমান সমান কৰি কাটিং কৰি ল'ম। বডিৰ লগত চিলোৱাৰ সময়ত এই পইণ্টবিলাক আমি ঠিক মিলাব লাগিব। আমাৰ পাইপিং লগোৱা কলাৰটো হৈ গ'ল। এনেদৰে ভাঙি এয়া ধুনীয়া পাৰফেক্ট এটা পাইপিং লগোৱা এটা কলাৰ হৈ গ'ল। দেখাতে কিমান ধুনীয়া দেখাইছে। আপুনিও যদি লাহে লাহে প্ৰথম নতুন অৱস্থাত লাহে লাহে কৰিব লাগিব। লাহে লাহে কৰিলে, চেষ্টা কৰিলে নিশ্চয় এনেকুৱাই ধুনীয়াকৈ এটা পাইপিংযুক্ত কলাৰ বনাব পাৰিব। এইখিনি আছিল আমাৰ পাইপিং কলাৰ বনোৱাৰ ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰিব। এনেকুৱা ভিডিঅ'সমূহ পাবৰ বাবে আমাৰ টেইলৰিং, কাটিং, ছুইং এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে